বিপিএফে যোৱা বিটিসি নিৰ্বাচনত প্ৰায় 8 লাখ ভোট পাই কিনি আমি 28 জন এমচিএলএ বিটিসি অঞ্চলৰ জনগণৰ মৰমত আমি 28 জন এমচিএলএ পাইছিলো। ইউপিপিএলে তেওঁলোকে 6,15,000 ভোট পাই তেওঁলোকে 7 জন এমচিএলএ পাইছিলে। এজন এমচিএলএ আমাৰ লগত আহিলে। আমাৰ লগত এতিয়া 29 জন এমচিএলএ, ইউপিপিৰ লগত 6 জন এমচিএলএ। যোৱা বিটিসি নিৰ্বাচনত বিজেপিয়ে 40টা সমষ্টি খেলা নাই, 30টা সমষ্টি খেলি তেওঁলোকে 4,50,000 ভোট পাই 5 জন এমচিএলএ পাইছিলে। আৰু কংগ্ৰেছে সমগ্ৰ বিটিসিত নিৰ্বাচন খেলি তেওঁলোকে অকল 40,000 ভোট পাইছে। তো যোৱা বছৰ বিটিসি ইলেকশ্যনত আমি 7,90,000 ভোট আৰু বিজেপিয়ে 4.5 লাখ ভোট, এইটো যদি মিলে আমাৰ 12.5 লাখ ভোট আছে বিটিসি অঞ্চলত। আৰু 12.5 লাখ যদি আমি ভোটাৰ, তেনেহ'লে আমি 15টা সমষ্টি যদি আমি ভাগ কৰোঁ, প্ৰায় এটা এমএলএ সমষ্টিত আমাৰ 80,000 মান ভোট আছে এনডিএ হিচাপে। আৰু এই 80,000 ভোটটো আমাৰ জিতাৰ কাৰণে এটা এভাৰেজ আমাৰ ভোট। তো মই ভাবোঁ এনডিএ কেণ্ডিডেট লগত যুঁজিবৰ কাৰণে ইউপিপিএলত ইমান সাহস নাই, কাৰণ ইউপিপিএলে যোৱা বিটিসি নিৰ্বাচনত চিফ আছিল, এমএলএ আছিল, তথাপিও তেওঁলোকে 6,15,000 ভোটহে আছে। আমাৰ লগত বাঢ়ি আছে, তেওঁৰ লগত কমি আছে। তো এই কথাটো গম পাই ইউপিপিএলৰ ফাউণ্ডাৰ প্ৰেছিডেণ্ট আৰু কেবিনেট মন্ত্ৰী উৰ্খা উগ্ৰা ছাৰে টিকেট লোৱা নাই। এই কথাটো গম পাই আমাৰ আগৰ ডিপুটি চিফ আৰু ওদালগুৰিৰ এমএলএ গোবিন্দ বসুমতাৰী ছাৰে এই টিকেট লোৱা নাই। 6 জন বিধায়ক চিটিং ইউপিপিএলত আপোনালোকৰ চিলি চিৰাঙত নিৰ্মল নাৰ্জাৰী, গোসাইগাঁৱত জিৰণ বসুমতাৰী, বৰমাত ভূপেন বড়ো, তামোলপুৰত জলেন দৈমাৰী, তেওঁলোকে 6 জন এমএলএ চিটিং এমএলএ ইউপিপিএলৰ পৰা টিকেট লোৱা নাই। কাৰণ তেওঁলোকে জানে যে বিপিএফৰ কেণ্ডিডেট বা এনডিএৰ কেণ্ডিডেট লগত যুঁজিবৰ কাৰণে তেওঁলোকৰ তাত সাহস পোৱা নাই আৰু তেওঁলোকৰ জিতাৰ ভোটাৰ নাই। ইয়াৰ কাৰণে আমাৰ কাৰণে খুব ভাল, সমগ্ৰ বিটিসিত 15টা সমষ্টিত এনডিএৰ কেণ্ডিডেট জিতিব বুলি আমি আশাবাদী। যেনেকৈ যোৱা বিটিসি নিৰ্বাচনত শিল দল ভাঙি পৰিৱৰ্তনত নামত নাংগল ছবিত ভোট দি কিনিত আমাক বিপিএফক শাসনত আনিছিলে, এইবাৰো আমাৰ বিটিসি জনগণে শিল দল ভাঙি অহা 9 তাৰিখত নাংগল ছবিত ভোট দি বা এনডিএ কেণ্ডিডেটৰ ছবিত ভোট দি কিনিত আমাক জয়যুক্ত কৰিব, আমি আশাবাদী। এটা ইস্যু ওলাইছে যে 155 এমেন্ডমেন্ট আৰু বিজেপি বিৰোধী ভোট এবাৰ ইউপিপিএলে লাভ কৰিব নাই। বিটিসি অঞ্চলত জনগণে শিক্ষিত আৰু শিক্ষিত জনগণে বিটিসি অঞ্চলতো তেওঁলোকে বিৰাট ভালকৈ গম পায়। 125 এমেণ্ডমেণ্ট লৈ ইউপিপিএলৰ নেতাসকলে জানি বুজিও তেওঁলোকে মিছা কথা কৈ আছে, কাৰণ তেওঁলোকে ছাৰ্ভাইভেলৰ কথা আহি গ'ল। ইউপিপিএলে বিটিসি নিৰ্বাচন কৰাৰ পাছত বাগা ইউপিপিএলৰ নেতাসকলে আমাৰ লগত আহিলে, খাম্ফা বৰগিয়াৰী আমাৰ লগত আহিলে, চন্দন ছাৰ আমাৰ লগত আহিলে, ফাউণ্ডাৰ জেনেৰেল ছেক্ৰেটাৰী মাউতি ব্ৰহ্ম হাজৰি আমাৰ লগত আহিলে, তেওঁলোকৰ আগত এমচিএলএ জমৈ ৱাৰী আমাৰ লগত আহিলে, তেওঁলোকৰ আগত এমচিএলএ গুণেশ্বৰ গোৱাৰী আমাৰ লগত আহিলে। বিটিসি নিৰ্বাচন হাৰাৰ পাছত ইমান বাগা ইউপিপিএলৰ নেতাই আমাৰ লগত আহিলে। আকৌ এমএলএ ইলেকশ্যন হাৰাৰ পাছত কিমান বাগা লিডাৰে আমাৰ লগত আহিব। ইয়াৰ কাৰণে ইউপিপিএলে এটা শব্দ বিচাৰি ওলাইছে, এইটো হ'ল 125 এমেণ্ডমেণ্ট। তেওঁলোকৰ ছাৰ্ভাইভেলৰ কথা আহি গ'ল আৰু সকলো বিটিসিৰ শিক্ষিত নাগৰিকসকলে গম পায় 125 এমেণ্ডমেণ্ট কি বস্তু। 125 এমেণ্ডমেণ্ট হ'ল 2019 চনত বিল আহা ৰাজ্যসভাত, আৰু এইটো কথালৈ বিটিআৰ চুক্তিৰ লগত একো কানেকশ্যন নাই। 2019 চনত এই সময়ত বিজেপিৰ চেণ্ট্ৰেল প্ৰেছিডেণ্ট হয়তো অমিত শ্বাহ আছিল নেকি, এই সময়ত হোম মিনিষ্টাৰ ৰাজনাথ সিং আছিল, যে কাৰ্বি আংলঙত UPDS বুলি এটা সংগঠন আছিল আৰু ডিমা হাছাওত DHD বুলি সংগঠন আছিল। তেওঁলোকে যেতিয়া ভাৰত চৰকাৰৰ লগত চুক্তি হ'ল, তেওঁলোকে ডিমাণ্ড আছিল, কিন্তু তেওঁলোকৰ ডিমাণ্ড যেতিয়া ফুলফিল নহ'ল, তেনেহ'লে এই সময়ত UPDSৰ লিডাৰ, কাৰ্বি আংলঙৰ লিডাৰ আৰু ডিমা হাছাওৰ লিডাৰ তেওঁলোকে ভাৰত চৰকাৰক কৈছিলে যে যেনেকৈ কাৰ্বি আংলং বা ডিমা হাছাও কাউন্সিল যদি আমি তেওঁলোকে বিচৰা ডিমাণ্ডটো যদি নহয়, তেনেহ'লে বিটিসিক মডেল কৰি কিনিত তেওঁলোকক মোৰ পাৱাৰ দিব লাগে। যেনেকৈ কাৰ্বি আংলঙত ইলেকশ্যন যেতিয়া হয়, ডেপুটি কমিশ্যনাৰে ইলেকশ্যন কণ্ডাক্ট কৰে, কিন্তু আমাৰ বিটিসিটো ষ্টেট ইলেকশ্যন কণ্ডাক্ট কৰে। তেনে এই 125 এমেণ্ডমেণ্ট পাছ হ'লে কাৰ্বি আংলঙৰ ইলেকশ্যনটো ষ্টেট ইলেকশ্যন কমিশ্যনাৰে কৰিব। 125 এমেণ্ডমেণ্ট পাছ হ'লে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নামটো সলনি হয় কাৰ্বি আংলং অট'নমাছ টেৰিটৰিয়েল কাউন্সিল। যেনেকৈ বিটিসিত টেৰিটৰিয়েল কাউন্সিল আছে, তেওঁলোকৰ নামটো নমেনক্লেচাৰটো টেৰিটৰিয়েল কাউন্সিল নাই,
ইয়াৰ কাৰণে 9টা 6 শিডিউল যেনেকা কাৰ্বি আংলং তাৰপিছত আমাৰ ডিমা হাছাও ত্ৰিপুৰা ট্ৰাইবেল কাউন্সিল মেঘালয়ৰ 3টা কাউন্সিল মিজোৰামৰ 3টা কাউন্সিল তেওঁলোকে এটা মডেল লৈছে বিটিসি অঞ্চলত নিচিনা নাম তেওঁলোকৰ হলনি হ'ব তেওঁলোকৰ সিটটো কম 26টা 28টা সিট 125 এমেন্ডমেন্ট পাস হলে আকৌ বেছি সিট লাগে আমাৰ বিটিসি যেনেকা আনৰিপ্ৰেজেন্টেটিভ কমিউনিটিৰ পৰা নমিনেটেড এমচিএলএ পায় তো কাৰ্বি আংলং ডিমা হাছাও বা অন্য 6 শিডিউলত বহুত আনৰিপ্ৰেজেন্টেটিভ কমিউনিটি আছে যত নাকি নমিনেটেড নাপায় তো বিটিসি মডেল কৰিহে 125 এমেন্ডমেন্ট পাস হোৱা আমি মানিব লাগিব আৰু আমি গৌৰৱ কৰো আমাৰ লিডাৰ হাগ্ৰামা মহিলাৰ সাৰে যি বিটিসি চুক্তি কৰিছে সকলো জাতি জনগোষ্ঠীৰ কাৰণে ভালৰ কাৰণে চুক্তি কৰিছে আজি এই লৈ 125 এমেন্ডমেন্ট 9টা 6 শিডিউলে বিটিসি মডেল কৰিহে ইয়াত তেওঁলোকে 125 এমেন্ডমেন্ট 125 এমেন্ডমেন্ট পাস হলে আমাৰ কাৰণে এটোৱে ভাল যে ডাইৰেক্ট ফাইনেন্স যদি আমি পাওঁ বা এন্টি ডিফেকশন ল যত নাকি আমাৰ এমচিএলএ সকলে জিতা পাছত দল হলনি কৰে কিন্তু 125 এমেন্ডমেন্ট হলে এন্টি ডিফেকশন ল এমচিএলএ সকলৰ তাত লাগিব এইটোৱে তাত বাকি একো লিখা নাই যে অন্য 6 শিডিউলে বিটিসি মডেল লৈহে এই 125 এমেন্ডমেন্ট এই কথাটোৱে লৈ আমাৰ আগৰ ফৰেষ্ট ডিপাৰ্টমেন্টৰ এএম ৰঞ্জিত বসুমতাৰী তেখেতে মিছা কথা কৈ আছে তেখেতা যদি 125 এমেন্ডমেন্ট বিলৰ কিতাপ নাই তেনেহলে মই পঠাই দিম তেখেতে একবাৰ পঢ়ি লওক বা তেখেতে একবাৰ জানি লওক মইতো বহুত নিউজতো কৈছো আজিও কৈছো কিতাপটো লৈ আহিছো এই অঞ্চলৰ ৰাইজসকলক মই কিতাপটো দেখাই আছো বিলটো দেখাই আছো তো 125 এমেন্ডমেন্ট লৈ ইউপিপিএল সকলে যি মিছা কথা কৈ আছে এটো সঁচাকে মিছা আৰু তেওঁলোকৰ তাত সাৰ্ভাইভেলৰ কথা আহি আছে ইউপিপিএলে এমএলএ ইলেকশ্যনৰ পাছত তেওঁলোকে জিতিবৰ কাৰণে ইলেকশ্যন খেলা নাই তেওঁলোকে চিন্তা কৰি আছে 15টা সমষ্টিৰ হাৰিব গৈ আছে হাৰাৰ পাছত ইউপিপিএলৰ অৱস্থা কি হ'ব এই কথা লৈ ইউপিপিএলৰ নেতাসকলে চিন্তা কৰি আছে